Hello guys, welcome to my channel. আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফ্যাক্ট বা তথ্য ক'বলৈ গৈ আছো যিটো হয়তো আগতে আপোনালোকে কেতিয়া শুনা নাই। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ একেৰাহে চাই যাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। ফ্যাক্ট নাম্বার 1 গাইস আপোনালোকে জানেনে দুনিয়াত এটা এনেকুৱা দেশ আছে য'ত কোনো ব্যক্তিক মোটা হোৱাটো সম্পূৰ্ণৰূপে নিষেধ কৰি দিয়া হৈছে। এই দেশটোৰ নাম হ'ল জাপান। ইয়াত বসবাস কৰা কোনো ব্যক্তিক শকত বা মোটা হোৱাটো অনুমোদিত দিয়া নহয়। জাপানৰ মেটাবল ল অনুসৰি 40 বছৰতকৈ অধিক বয়সৰ পুৰুষৰ কঁকাল 33 ইঞ্চিতকৈ অধিক হ'ব নালাগে আৰু মহিলাৰ 35 ইঞ্চিতকৈ অধিক হ'ব নালাগে। অৱশ্যে নিৰ্ধাৰিত চৰ্ততকৈ অধিক হ'লেও কোনো জৰিমনা লোৱা নহয়, কিন্তু তেওঁলোকক ফিট থাকিবলৈ পৰামৰ্শ দিয়া হয়। আৰু সেইবাবে বোধহয় জাপানৰ লোকসকলক গোটেই দুনিয়াতে আটাইতকৈ ফিট আৰু হেলদি বুলি কোৱা হয়। কেতিয়াবা যদি আপোনালোকেও জাপানত যায় তেতিয়াহ'লে নাপাহৰিব যে জাপানত শকত হোৱাটো অবৈধ বুলি গণ্য কৰা হয়। ফ্যাক্ট নাম্বার 2 গাইস কেতিয়াবা আপোনালোকে মৰুভূমিত বৰফ পৰা শুনিছেনে? যদি শুনা নাই তেনেহ'লে শুনি লওক। আফ্ৰিকা মহাদেশ জুৰি বিয়পি থকা সাহাৰা মৰুভূমিক ইয়াৰ প্ৰচণ্ড গৰম আৰু ইয়াত মজুত বালি টিলাবোৰৰ বাবে জনা যায়। কিন্তু যোৱা কিছু বছৰ আগতে ইয়াত এটা এনেকুৱা প্ৰাকৃতিক ঘটনা ঘটিছিল যিটো দেখি সকলোৱে আচৰিত হৈ পৰিছিল। কিছুদিন আগতে সাহাৰা মৰুভূমিত য'ত তাপমাত্ৰা অতি উচ্চ থাকে তাত তাপমাত্ৰা হঠাতে শূন্যৰ তললৈ নামি যায় আৰু বৰফ পৰিবলৈ আৰম্ভ হয়, আৰু ইয়াৰ ফলত ইয়াত মজুত বালি টিলাবোৰৰ লগতে গোটেই অঞ্চলটোৱে বৰফেৰে ঢাক খাই যায়। ইয়াৰ আগত 2021 চনত সাহাৰা মৰুভূমিত বৰফপাত হৈছিল। যোৱা 47 বছৰৰ ভিতৰত সাহাৰা মৰুভূমিত বৰফ পৰা এইবাৰ পঞ্চমবাৰৰ বাবে পৰিলক্ষিত হৈছে। বিজ্ঞানীসকলৰ এক গৱেষণা অনুসৰি গোলকীয় উষ্ণতা বাঢ়ি যোৱাৰ ফলতে বোলে এই ঘটনাটো পৰিলক্ষিত হৈছে। বিশ্ব অৰ্থনৈতিক মঞ্চই কৈছে যে ইয়াক প্ৰতিহত কৰিবলৈ সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাটোৱে অতি গুৰুত্বপূৰ্ণ হ'ব। ফ্যাক্ট নাম্বার 3 গাইস আমি সকলোৱে জানো যে পৃথিৱীত বাস কৰা আটাইবোৰ প্ৰাণীৰে জীৱনকাল বেলেগ বেলেগ হয়। কিছুমানে হয়তো প্ৰায় শ বছৰ জীয়াই থাকে আৰু কিছুমানে হয়তো কেইবছৰমানহে জীয়াই থাকে। আৰু আমি প্ৰায় হয়তো জানোৱে যে কাছুৱে হৈছে পৃথিৱীত পোৱা একমাত্ৰ জীৱ যি আটাইতকৈ বেছি দিনৰ বাবে জীয়াই থাকিব পাৰে। কিন্তু আপুনি কেতিয়াবা জনথন নামৰ কাছুৱাৰ বিষয়ে শুনিছেনে? এই জনথন নামৰ কাছুৱাটোক বোলে গোটেই পৃথিৱীতে পোৱা আটাইতকৈ পুৰণি প্ৰাণী বুলি উপাধি দিয়া হৈছে। সংবাদ মাধ্যমৰ অনুসৰি 1832 চনত জনথনৰ জন্ম হৈছিল আৰু 2022 চনত জনথন বোলে 190 বছৰ বয়সৰ হৈছে। গিনিজ বুক অফ ৰেকৰ্ডত জনথনৰ নামত আটাইতকৈ পুৰণি জন্তুৰ অভিলেখ দিয়া আছে। এতিয়া এই কাছুৱাটো দক্ষিণ আটলান্টিক মহাসাগৰৰ সেন্ট হেলেনা নামৰ এটা দ্বীপত বাস কৰে আৰু ইয়াৰ ইমান দীঘলীয়া বয়সৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছে। ফ্যাক্ট নাম্বার 4 গাইস বিয়া বাৰুৰ ক্ষেত্ৰত আমাৰ সকলোৰে নিজা নিজা ধাৰণা আছে। যদি কোনোবাই তেওঁৰ পছন্দৰ দ্বাৰা বিয়া বাৰু কৰে তো কোনোবাই তেওঁৰ পিতৃ মাতৃৰ পছন্দৰ দ্বাৰা বিয়া পাতে। কিন্তু আপুনি জানেনে ফ্ৰান্স গোটেই পৃথিৱীৰ ভিতৰত একমাত্ৰ দেশ য'ত মানুহে আনকি মৃতকৰ সৈতেও বিয়া পাতিব পাৰে। দৰাচলতে ফ্ৰান্সৰ অদ্ভুত নিয়ম অনুসৰি ইয়াৰ মানুহে এগৰাকী মৃত মহিলা বা মৃত পুৰুষৰ সৈতে বিবাহ পক্ষত আবদ্ধ হ'ব পাৰে। অৱশ্যে ইয়াত থকা আইন অনুসৰি এনে কৰিবলৈ ৰাষ্ট্ৰপতিৰ অনুমতি ল'ব লগা হয়। ৰাষ্ট্ৰপতিয়ে সেই ব্যক্তিজনক এক বিশেষ পৰিস্থিতিতহে মৃতকৰ সৈতে বিয়া কৰিবলৈ অনুমতি দিব পাৰে। ফ্ৰান্সৰ চৰকাৰৰ মতে তেওঁ বোলে প্ৰতি বছৰে মৃতকক বিয়া কৰিবলৈ অনুৰোধ প্ৰাপ্ত কৰে, কিন্তু সেইবোৰৰ ভিতৰত কেৱল তেওঁলোককহে অনুমতি দিয়া হয় যিসকল বোলে ইয়াৰ বাবে সম্পূৰ্ণৰূপে আইনী হয়। ফ্যাক্ট নাম্বার 5 গাইস পৃথিৱীত বহুতো মানুহে তেওঁলোকৰ অদ্ভুত কাৰ্যৰ অভিযানৰ বাবে গোটেই দুনিয়াতে নাম কঢ়িয়াই আনিছে। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম পাবলৈ মানুহে সকলো ধৰণৰ কাম কৰে। ঠিক তেনেদৰে আমেৰিকাত বসবাস কৰা আইনা উইলিয়ামছ নামৰ এজন মহিলাই যোৱা 30 বছৰ ধৰি নিজৰ নখ নাকাটি গোটেই পৃথিৱীতে এক অতি অদ্ভুত ধৰণৰ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছিল। হয়, এই মহিলাটোৱে বোলে যোৱা 30 বছৰ ধৰি নিজৰ নখ নাকাটি নখবোৰ অতি যত্নৰে দীঘল কৰি আহি আছিল আৰু প্ৰায় 30 বছৰ পিছত তেওঁ তাৰ দীঘলীয়া নখবোৰ কাটিছিল। তেওঁ নখবোৰ বোলে প্ৰায় 24 ফুট আৰু 7 ইঞ্চি দীঘল আছিল। ৱৰ্ল্ড ৰেকৰ্ডৰ ৱেবছাইটৰ মতে এই দীঘলীয়া নখবোৰৰ বাবে আইনাই তেওঁ দৈনন্দিন জীৱনৰ কামবোৰ কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তথাপিও তাই হাৰ মানা নাছিল আৰু 2014 চনত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ আটাইতকৈ দীঘলীয়া নখৰ মহিলা হিচাপে নিজৰ নাম দৰ্জ কৰিবলৈ সক্ষম হৈছিল। গাইজ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন দবাই দিব যাতে এনেকৈ ইনফৰমেটিভ ভিডিঅ' আপুনি সোনকালে চাব পাৰে।